हेलो फ्रेंड्स संगीतास ब्लगर अन्य এটা নতুন ভিডিঅ'ৰ মাজলৈ মই সংগীতা দিহিঙাই আপোনালোক সকলোকে স্বাগতম জনাইছো। গুড মৰ্নিং। এতিয়া ৰাতিপুৱা 8:30 বাজি গৈছে আৰু মই গা পা ধুই মেলি চাহ তাহ খাই আজৰি হলো আৰু আজি হৈছে অসমীয়াৰ অতিকৈ হেঁপাহৰ বাপতি সাহোন কাতি বিহু তথা কঙালী বিহু উৰুকা আৰু আজি আমি এতিয়া মা আৰু মই পিঠাগুড়ি খুন্দিমগৈ ওচৰৰে খুৰী এগৰাকীৰ ঘৰত। যিহেতু আমাৰ পুৰণা ঘৰৰ ঢেঁকীটো উঠাই পেলালে, তাতে তাৰ মানে পুৰণা ঘৰটো ভাঙিছে, নতুনকৈ ঘৰ সজা হ'ব, সেইকাৰণে মই এতিয়া মাৰ সৈতে ওচৰৰ খুৰী এগৰাকীৰ ঘৰতে পিঠাগুড়ি খুন্দিমগৈ। এতিয়া ভাত নোখোৱাকৈ যাম আৰু আহিহে ভাত খামহি। সোনকালে খুন্দি ল'মগৈ, নহ'লেবা যিহে গৰম, মানে দুপৰীয়া সময় হৈ গ'লে আকৌ গৰমত থাকিব নোৱাৰা অৱস্থা হৈ যায়। মই ঘামি জামি পূৰা অৱস্থা বেয়া হৈ যায়, আপোনালোকে গম পায় সেইটো কথা। ভাবিছোঁ আজিৰ ব্লগটো মই এতিয়াৰ পৰাই ষ্টাৰ্ট কৰি দিওঁ। আপোনালোকে কোনো স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব আৰু শেষত কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব যে মোৰ আজি এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল। তেতিয়াহ'লে আহকচোন ফ্ৰেণ্ডছ, আজিৰ ব্লগটো আৰম্ভ কৰোঁ আৰু মোৰ লগতে ঢেঁকীত পিঠাগুড়ি খুন্দাও আপোনালোককো মই দেখাই থাকিম, আপোনালোকে চাই থাকিব। পিঠাগুড়ি খুন্দিবলৈ আহি আছোঁ ওচৰৰে খুৰী এগৰাকীৰ ঘৰত, আপোনালোকে চাই থাকিব। মই সকলো মানে ঢেঁকী দিয়া আৰু পিঠাগুড়ি চলা এইবিলাক দেখাই দিম আপোনালোকক। এয়া আমি দুয়োগৰাকী শাহু বোৱাৰী মিলি পিঠাগুড়ি খুন্দি আছোঁ। মায়ে পিঠাগুড়ি চালিছে আৰু মই ৱেইট লছ কৰিবৰ কাৰণে ঢেঁকী দি আছোঁ। অকণমান ভাজি ল'ব লাগে, ভাজি ল'লে শেষ হয়। এয়া পিঠাগুড়িখিনি খুন্দি লোৱা হৈ গৈছে। এইখিনি তেল দিয়া পিঠা বনাবৰ কাৰণে। আৰু হাফুৰ লগা বাচনত এয়া তিল দিয়া পিঠা বনাবৰ কাৰণে থৈছে। তিল দিয়া পিঠা বনাবৰ কাৰণে এইখিনি তিল গুড়ৰ মিশ্ৰণখিনি। ফ্ৰেণ্ডছ, পিঠাগুড়ি খুন্দি আহি ঘৰ পালোহি আৰু এতিয়া 11:30 বাজি গৈছে। পিঠাগুড়ি খুন্দোতে 2 ঘণ্টামানেই লাগিলে
কাৰণ বৰা চাউল খুন্দোতে অলপ টাইম লাগে, ষ্টিকি হয় চাউলটো, সেইকাৰণে। আৰু এতিয়া খুব ভোক লাগিছে, ভাত কেইটামান খাই লওঁ, কাৰণ পিঠাগুড়ি খুন্দিবলৈ যোৱাৰ আগতে ভাত খাই যোৱা নাছিলোঁ, সেইকাৰণে ভোক লাগিছে। আৰু ঢেঁকী দিলে অলপ ভোকো লাগে, আৰু ৱেইট লছটো কৰা হ'ল মোৰ ঢেঁকী দি। ঢেঁকী দিলে ৱেইট লছ হয় বুলি শুনিছোঁ, সেইকাৰণে মই ঢেঁকী দিয়ে ভাল পাওঁ বাৰু। যিহেতু শকত হৈছোঁ, ৱেইট লছটো কৰা হ'ল। আৰু ভাত খাই বৈ উঠি এফালে যাব লাগিব। ক'লৈ যাম মই ওলাই মেলি ৰেডি হৈ আপোনালোকক তেতিয়া ক'ম, আপোনালোকে চাই থাকিব, তেতিয়া গম পাই যাব মই ক'লৈ যাম। হাই এভৰিৱান, এতিয়া মই ভাত পানী খাই বৈ আজৰি হ'লোঁ, আৰু এতিয়া 12টা বাজিব হৈছে। মই যে কৈছিলোঁ এফালে যাম বুলি, এয়া মই ওলাই মেলি ৰেডি হ'লোঁ। মই ওলাইছোঁ যাবলৈ ওচৰৰে বাইদেউ এগৰাকী ঘৰলৈ। বাইদেউৰ ঘৰত এখন গ্ৰন্থ উন্মোচনী সভা আছে। আমাৰ পূব দুবিয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী জোনালী ভূঞা বাইদেউৰ 2খনকৈ গ্ৰন্থ আজি উন্মোচন হ'ব তেওঁলোকৰ নিজা বাসগৃহতে। এখন হৈছে কাব্য সংকলন আৰু এখন একাংক নাটক। 2খনকৈ গ্ৰন্থ উন্মোচন হ'ব, আৰু আজি বাইদেউৰ শুভ জন্মদিনো, গতিকে তালৈকে যাবলৈ ওলাইছোঁ। তাত গৈ লগ পামগৈ আপোনালোকক। এতিয়া মিটিঙলৈ আহি আছোঁ, ইমান ৰ'দ, কি ক'ম আৰু আপোনালোকক। ফ্ৰেণ্ডছ, এতিয়া মই গ্ৰন্থ উন্মোচনী সভাৰ পৰা আহি পালোহি। মিষ্টাৰো গৈছিলে বাৰু অনুষ্ঠানত, তেওঁৱে হাত ধৰিছিলে, আৰু তেওঁ এতিয়ালৈকে আহি পোৱাহিয়ে নাই। মই গুচি আহিলোঁ, কাৰণ আজি যিহেতু কাতি বিহু উৰুকা হয়, ঘৰত বহুত কাম থাকে, সেইকাৰণে দেৰিয়ে হ'ল বাৰু। মিটিঙৰ পৰা এতিয়া 4টালৈ 5 মিনিট আছে, তাতে দেৰি হ'ল। আৰু আবেলিৰ জা জলপানো তাতে খালোঁ, পিঠা পনাও খালোঁ তাতে মিটিঙতে। যিহেতু বাসগৃহতে মিটিংখন পাতিছে লিখিকাৰ, সেইকাৰণে ধুনীয়াকৈ বিহুৰ পিঠা পনা জা জলপানেৰে আপ্যায়ন কৰিছে অতিথিসকলক। আৰু অনুষ্ঠানটো খুব ধুনীয়া হৈছিলে। গ্ৰন্থ উন্মোচনী সভাৰ সৈতে সংগতি ৰাখি বাইদেউৰ শুভ জন্মদিনৰ কেকো কাটিলে অনুষ্ঠানৰ মাজতেই। খুব ধুনীয়া হৈছিলে অনুষ্ঠানটো। আৰু এতিয়া আহি পালোহি, মই কাপোৰ কানি চেঞ্জ কৰি মেলি হাত ভৰি ধুইও ফ্ৰেছ হৈ ল'লোঁ। আৰু এতিয়া কাম কেইটামান আছে, সেইকেইটা কৰি লওঁগৈ, তাৰপাছত আপোনালোকক পুনৰ লগ পাম। কালিলৈ যিহেতু কাতি বিহু, তুলসী ভেটি বনাবৰ কাৰণে দেউতাই এয়া আগফালৰ চোতালৰ বনখিনি চিকুণাই আছে। হাই এভৰিৱান, মই মিটিঙলৈ যোৱাৰ আগতেই যিহেতু আগবেলাতে পিঠাগুড়ি খুন্দি গৈছিলোঁ, আৰু এতিয়া মায়ে পিঠা পুৰিবলৈ যোজা কৰিছে। মই পিঠা পুৰিব নোৱাৰোঁ, কাৰণ মই আগৰ এটা ব্লগত কৈছিলোঁ যে মই মোৰ মাহেকীয়া কি কয় এইটো, পিৰিয়ড চলি আছে মোৰ। আজি 5 দিন হ'লেও আমি 5 দিনত পাকঘৰত নোসোমাওঁ, সেইকাৰণে পিঠা মই বনাব নোৱাৰোঁ। এবাৰ মায়ে বনাব পিঠা, মই খুন্দি মেলি দিয়াত বাৰু লাগি দিছিলোঁ। আপোনালোকে দেখিছে, সেয়া মই পিঠাগুড়ি খুন্দা। মই পিঠা নুপুৰোঁ, মায়ে পুৰিব, আৰু মই দুটামান ক্লিপ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। কাতি বিহুতনো এবাৰ আমি কি অনুষ্টুপীয়াকৈয়ে কিনো যা যোগাৰ কৰিলোঁ তাকে দেখুৱাম, আপোনালোকে চাই থাকিব সম্পূৰ্ণকৈ। মায়ে এয়া জুহালতে এখন কেৰাহীত তিল দিয়া পিঠাখিনি বনাই আছে।
এইখিনি আমাৰ তিল দিয়া পিঠাখিনি। আনফালে তেল দিয়া পিঠা বনাবৰ কাৰণে মই পিঠাগুড়ি আৰু গুড়ৰ মিশ্ৰণখিনি মাক সানি দিছোঁ। এয়া মায়ে জুহালতে এখন কেৰাহী পাতি তাতে এয়া তেল দিয়া পিঠাখিনি বনাই আছে। এইখিনি আমাৰ তেল দিয়া পিঠাখিনি। হাই এভৰিৱান, গধূলি সময়ত এয়া মানে এতিয়া সন্ধিয়া সময় আৰু বাটে বাটে এনে এপাক ওলাই আহিছিলোঁ ভণ্টিৰ লগত। ভণ্টি হাই। এতিয়া এনেই অকণমান সময় গ'লে দলঙৰ ওচৰতে ৰ'ম, তাৰপিছত আকৌ ঘৰলৈ যাম, তাৰপিছতহে আপোনালোকক পুনৰ লগ পাম। বিহুৰ পিঠা পনাৰে সৈতে এয়া মোৰ সন্ধিয়াৰ চাহকাপ খাবলৈ লৈছোঁ। গুড ইভিনিং এভৰিৱান। এতিয়া সন্ধিয়া 5:30 বাজি গৈছে আৰু সন্ধিয়াৰ চাহ খাই বৈ আজৰি হ'লোঁ। ভাবিছোঁ আজিৰ ব্লগটো মই ইমানতে সামৰণি মাৰোঁ। আপোনালোকে যদি চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আন এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকৰ মাজলৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ তেন্তে বাই বাই, টেক কেয়াৰ।